নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিব ওলাইছোঁ অসমীয়া কুইজৰ 10টা প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ প্ৰথম চিৰিয়াখানা কোনে ক'ত আৰম্ভ কৰিছিল? আপোনালোকক এটা প্ৰশ্নৰ উত্তৰৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্ট বক্সত জনাই দিবচোন। উত্তৰটো হৈছে 1150 চনত চীনৰ এজন ৰজাই প্ৰথম এখনি ব্যক্তিগত চিৰিয়াখানা প্ৰতিষ্ঠা কৰিছিল। 1793 চনতহে পেৰিছত ৰাজহুৱা চিৰিয়াখানা প্ৰতিষ্ঠা কৰা হয়। 2 নম্বৰ প্ৰশ্ন, গছৰ ওপৰত কোন ঠাইৰ মানুহে বাস কৰে? উত্তৰটো হৈছে আফ্ৰিকাৰ নৌপুৱানসকলে। 3 নম্বৰ প্ৰশ্ন, কোন দেশৰ মানুহে মাটিৰ বাহিৰে আন একোকে নেখায়? উত্তৰটো হৈছে আফ্ৰিকাৰ আদিবাসীসকলে নীল নদীৰ মাটি পুৰি খায়। 4 নম্বৰ প্ৰশ্ন, কোন মহিলাই বিশ্বৰ ভিতৰতে সৰ্বাধিক উপাধি লাভ কৰে? উত্তৰটো হৈছে ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়া। 5 নম্বৰ প্ৰশ্ন, কোন পশুৱে পানী নেখায়? উত্তৰটো হৈছে আফ্ৰিকাৰ কৃষ্ণমৃগ। 6 নম্বৰ প্ৰশ্ন, ইলেক্ট্ৰিক মাছ কি? উত্তৰটো হৈছে গভীৰ সমুদ্ৰত ইল নামৰ সাপৰ আকৃতিৰ এবিধ মাছ আছে। ইহঁতৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন হয়। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব। 7 নম্বৰ প্ৰশ্ন, কলিং মাছ কি? উত্তৰটো হৈছে আফ্ৰিকাৰ এবিধ মাছ, নাম মফিন। এই মাছৰ মুখেৰে এনেকুৱা শব্দ ওলায় যি শব্দ শুনাত কলিং বেলৰ শব্দৰ দৰে। 8 নম্বৰ প্ৰশ্ন, কোন দেশত কৰ নাই, সৈন্য নাই আৰু পুলিচ নাই? উত্তৰটো হৈছে এণ্ডৰা দেশত। 9 নম্বৰ প্ৰশ্ন, কোন মাছে গছত বাহ সাজে? উত্তৰটো হৈছে স্পিডল মাছ। দেখাত কাৱৈ মাছৰ দৰে ইহঁতে পানীৰ কাষত থকা সৰু সৰু গছত শেলাই জাতীয় ঘাঁহেৰে বাহ সাজে। 10 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে চকু আৰু নাকেৰে নিশ্বাস এৰে? উত্তৰটো হৈছে হৰিণা। এতিয়া আমি আপোনালোকক এটা সাঁথৰ শুনাম আৰু এটা মহৎ লোকৰ বাণী। এতিয়া হওক সাঁথৰটো আৰম্ভ কৰোঁ। এখন গাঁও, দুজন ককাই ভাই ইজনে সিজনক চিনি নেপায়। উত্তৰটো হৈছে আমাৰ চকু দুটা। এতিয়া মহৎ লোকৰ বাণীটো কৈছোঁ। বৈষ্ণৱৰত্ন সোণাৰাম তালুকদাৰে কৈছে যে যাৰ দ্বাৰা সৰ্বভূতৰ হিত সাধন হয় সেয়ে সত্য। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।